জাতি, জাতীয়তাবাদ আৰু সামূহিক জাতীয়তাবাদ, অসম জাতীয় পৰিষদৰ সামূহিক জাতীয়তাবাদ। জাতি হৈছে এনেকুৱা এটা বস্তু য'ত তেজৰ সম্পৰ্ক থাকে। বংশৰ পৰা উদ্ভৱ হোৱা মানুহবিলাককে জাতি বুলি কোৱা হয়। আৰু নিজৰ প্ৰতি যিটো ভাল পোৱা, নিজৰ মানুহখিনিৰ প্ৰতি যিটো ভাল পোৱা, তেনেধৰণৰ চিন্তাৰ চৰ্চাকে জাতীয়তাবাদ বুলি কোৱা হয়। তেতিয়াহ'লে অসম জাতীয় পৰিষদৰ জাতীয়তাবাদ কি? অসম জাতীয় পৰিষদৰ জাতীয়তাবাদ হৈছে সামূহিক জাতীয়তাবাদ। অকল যে মাতৃৰ গাখীৰ খোৱাৰ কাৰণে, মাতৃৰ তেজ আমাৰ শৰীৰত বৈ থকাৰ কাৰণেই আমি এটা জাতি, এনেকুৱা নহয়। অসম মাতৃৰ বুকুত যি শস্য উৎপাদন হৈছে সেয়া খাইছোঁ, অসম মাতৃৰ বুকুত থকা পানী খাইছোঁ, অসম মাতৃৰ বুকুত বৈ থকা, ওপৰত বৈ থকা বতাহ আমি লৈছোঁ, ইয়াৰ পৰা আমাৰ তেজ সংগঠিত হৈছে। যিসকলে অসম মাতৃক ভাল পায়, যিসকলে অসমৰ মাটি পানী বায়ু খাই থাকি তেওঁলোকে ইয়াৰ প্ৰতি দায়বদ্ধ, তেওঁলোকক লৈ অসম জাতীয় পৰিষদৰ সামূহিক জাতীয়তাবাদ। আৰু যিসকলে নিজৰ মাতৃৰ সন্তান হৈও নিজৰ মাতৃক গাদ্দাৰ কৰে, নিজৰ তেজৰ মানুহখিনিক গাদ্দাৰ কৰে, অসমীয়া মানুহখিনিৰ প্ৰতি গাদ্দাৰ কৰে, তেওঁলোক সহোদৰ হ'লেও তেওঁলোকে কেতিয়াও আমাৰ বন্ধু বা আমাৰ জাতীয়তাবাদী হ'ব নোৱাৰে।